লাগি থকা এখন গাঁও দৰিকাপাৰ বহুত মানুহটো এতিয়াও আবদ্ধ হৈ আছে। এই ৰাস্তাটোৱে কালি মুখ্যমন্ত্ৰী ডাঙৰীয়া এফালে গৈছে, আমাৰ যিজন জল মন্ত্ৰী তেখেতেও এফালে গৈছে, কিন্তু আজি এইডোখৰত মানে আপোনালোকক কোনো সাহায্য দিয়া নাই? আহিছে শুনক দেই, মই কথাতে কৈছো, চৰকাৰী এইখিনি বস্তু আহিছে। এজন ইঞ্জিনিয়াৰ, চৰকাৰী ইঞ্জিনিয়াৰ ইয়াত আমাক মাতি থৈ গ'ল যে বস্তু দিবা, ঠেলা লৈ গ'ল। আৰু এইখিনি একাংশ মানে কি কৰিছে, দলঙৰ ওচৰত বস্তুখিনি ৰখাই লৈ ব্যক্তিগতভাৱে তেওঁলোকে হাত কৰিছে। এই মানুহখিনিয়ে যিখিনি বস্তু ইমান বকাই আছে, কিন্তু আজিলৈ এতিয়ালৈকে চৰকাৰী একো সাহায্য পোৱাই নাই। কালি যি নিজৰ ব্যক্তিগতভাৱে দাই এজনে আনি পেলাই বস্তু দিছে, চব বস্তু লৈ গৈছে। আপোনালোকৰ জেগাডোখৰ নামটো কৈ দিব। প্ৰতিদিন গায়ন গাঁও আমাৰ এডোখৰ। আমাৰ এই মানুহখিনি কেনেকুৱা অৱস্থাত আছে চাওকচোন, কিন্তু আমাৰ মানুহে চৰকাৰীভাৱে একো সাহায্যই পোৱা নাই। চৰকাৰী সাহায্য একো নাই পোৱা খাবলৈ নাপায়। আধা ৰাস্তাত বস্তু ৰখাই একাংশ মানে লৈ লৈ লাটুম ঘাটৰ কাৰণে কিমান বস্তু হৈছে? হা লাটুম ঘাটৰ কাৰণে কিমান বস্তু হৈছে? বাইদেউ লাটুম ঘাটৰ কাৰণে কিমান বস্তু হৈছে? চিৰা কিমান আহিছে? এইটো কথা ৰিলিফ হিচাপে অহা নাই, বস্তুৰ চিষ্টেম কি কথা ক'লে ন আপুনি যে বেয়া পেমেণ্টৰ বেয়া শব্দটো কেলে কৈছে? বেয়া শব্দটো কেলে কৈছে? কি হ'ল আপোনাৰ? তুমি কেলে ইয়াত হেৰি কৰিবা? আৰে বানপানী কৈছো আমি কথা ক'ব লাগিছে। বেলেগে আনি দিয়াহি নাই নহয়। কি কথা ক'লে? বস্তু নালাগে মেডিকেল ডিপাৰ্টমেণ্ট নক'ব। কি হৈ আছে? দিয়ক মেডিকেলৰ দৰৱ লাগে, দৰৱ দিয়ক। ডায়েৰিয়া হৈছে। ডায়েৰিয়া এনেকুৱা এইখিনি ডায়েৰিয়া হৈ কিমান ডাঙৰ ল'ৰা? 8 বছৰ 9 বছৰ। আমি নিজে নাজানো যিখিনি ভিতৰুৱা মানুহখিনি নহয়, ভিতৰুৱা মানুহখিনি মেডিকেলত গৈ ভাগিনটোকো খুটি দিলে এইযোৰ পেণ্ট চুলাই ক'লে কি ভিতৰৰ পেণ্টটোৱে নাই। নিমাই জানিলে বহুত বস্তু আমি আপোনালোকক 30টা দিছো, আপোনালোকে নালাগে। ঠিক আছে, আমি তাৰ পৰা বেলেগক এনেকুৱা হ'ব লাগে মানুহ। आसाम को बाढ़ मुक्त बनाने का काम भारतीय जनता पार्टी की सरकार 5 साल हमें और दे दीजिए। आसाम को बाढ़ मुक्त बनाने का काम भारतीय जनता पार्टी की सरकार करेगी।
असम में बाढ़ की वजह से भयावह स्थिति बनी हुई है। राज्य सरकार के आपदा विभाग की शनिवार देर शाम जारी रिपोर्ट के मुताबिक पिछले 24 घंटों में 4 और लोगों की मौत हुई। इसके साथ ही असम में इस साल बाढ़ से मरने वालों की संख्या 60 से ज्यादा हो गई है।